ঘৰৰ পাছফালে পাহাৰ, গোটেইটো পাহাৰে পাহাৰ। মই নোৱাৰোঁ বুলি ক'লোঁ, মই নেযাওঁ চাবলৈ, ভিডিঅ' কৰাটো বহুত দূৰৰ কথা, মই নিজে চাব নোৱাৰোঁ বুলি ক'লোঁ। হেল্ল' এভৰিৱান, আশা কৰিছোঁ সকলোৰে ভাল, মোৰো ভালেই। যিহেতু আপোনালোকে জানেই মই বৰ্তমান অৰুণাচলত আছোঁ, ফুৰিব আহিছোঁ খুৰাহঁতৰ ঘৰত। আৰু অৰুণাচলৰ খোনচাত আছোঁ বুলি কৈছিলোঁ। ইয়াৰে এখন গাঁও আছে, ইয়াত চবেই বস্তি বুলিয়ে কয়। বস্তিটোৰ নাম হৈছে চমেথুন বুলি কৈছে, আৰু মোৰ হয়তো মুখৰ পৰা ভালকৈ ফুটা নাই। খোনচাৰ মেইন টাউনৰ পৰা মাত্ৰ 15-20 মিনিটমানৰহে দূৰ আছে। আৰু ইয়াত আপোনালোকে ভিউ চাব, বিৰাট ধুনীয়া, গোটেই চাৰিওফালে পাহাৰে পাহাৰ। মানে মই যোৱাকালি ইয়াত আহি পালোঁ, আৰু কালি দিনটো এনেকৈ গ'ল আৰু। তো আজি দিনটোৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ। তো আজি ইয়াত প্ৰগ্ৰেম এটা আছে, মানে চাৰ্চত আছে। এই গাঁৱটো মানে যেতিয়া গাঁৱটো বনিছে তাৰে 25 বছৰ পূৰা কমপ্লিট হৈছে, সেইটো কাৰণে চিলভাৰ জুবলি পতা হ'ব। তো চাৰ্চত গোটেই গাঁৱৰ মানুহবোৰ গোট খাব, আৰু বাহিৰৰ মানুহ আহিছে বুলি কৈছে। আৰু আমাৰ খুৰাহঁতৰ ঘৰতো ডিমাপুৰৰো আলহী আহিছে, 3জন আহিছে। তো ময়ো যাম, চাম অলপ কেনেকুৱা কি হয়, কি কৰে নকৰে। কিন্তু ৰাতিপুৱা মই শুই উঠাৰ আগতেই তেতিয়াই মহ আৰু গাহৰি কাটিলে। তো তেতিয়া মোক কৈছিলে চাবলৈ কাৰণে, কিন্তু মই নোৱাৰোঁ চাবলৈ এইবোৰ। মোক ভয় লাগে, বেয়া লাগে, বহুত দুখ লাগে। তো মই নোৱাৰোঁ বুলি ক'লোঁ, মই নেযাওঁ চাবলৈ, ভিডিঅ' কৰাটো বহুত দূৰৰ কথা, মই নিজে চাব নোৱাৰোঁ বুলি ক'লোঁ। তো আপোনালোকে অলপ পাছত দেখা পাব বাৰু, কি কি কৰে নকৰে। নাচ গান হ'ব চাগে, হ'ব বুলিয়ে কৈছে। এতিয়া ৰিহাৰ্চেল কৰি আছে, ওচৰতে আছে বাৰু, বেছি দূৰ নহয়। তো আপোনালোকক দেখাম, ভিডিঅ'টো চাই থাকিব, ভাল পাব। কাৰণ আপোনালোকেও হয়তো বহুতে নতুনকৈ দেখা পাব, যেনেকৈ ময়ো ইয়াৰ আগত দেখা নাই, এইবোৰ প্ৰথমবাৰ মই দেখিমহে। তো আপোনালোকেও চাই থাকক, কেনেকৈ পায় ভিডিঅ'টো জনাব আৰু কমেণ্ট কৰিব। আপোনালোকক কৈছিলোঁ নহয় দেখাম বুলি, যে ইয়াৰ ঘৰবোৰ কেনেকুৱা থাকে। আমাৰ তাৰ ঘৰবোৰতো গম পায়েই আপোনালোকে কেনেকুৱা থাকে। বহুতে হয়তো চাংঘৰ দেখিছে, আৰু বহুতে দেখা নাই। যিসকলে দেখা নাই তেওঁলোকে কিন্তু বহুত ভাল পাব। এতিয়া দেখাওঁ, ভিউটো বিৰাট ধুনীয়া। আপোনালোকে হয়তো মোৰ পাছফালে দেখিছে, গোটেই পাহাৰ, ইফালে চাবনে সিফালে চাব, গোটেইটো পাহাৰ। এতিয়া চব গোটেইটো গ্ৰীণ, গোটেইটো পাহাৰ। আপোনালোকে কোনফালে চাব, মানে চাৰিওফালে এইটো এটা পৰিৱেশ দেখা পাব, বিৰাট ধুনীয়া। আৰু চাংঘৰবোৰ চব এনেকুৱা হয়, দেখিবলৈ মানে অলপ চাপৰ লাগে, কিন্তু নহয়, ভিতৰত সোমালে হাইটটো আমাৰ তাৰ ঘৰৰ নিচিনা একেই হয়। ইয়াত দেখিছে নহয়, মই অলপ ডাউন ফালে আছোঁ, ইফালে গোটেই এতিয়া আপ আছে এইটো ছাইডত। আৰু মেইন ৰোডটো আপোনালোকক দেখাম বাৰু, মই কোনফালৰ পৰা আহিছোঁ। পকা ৰাস্তাই বুলি ক'ব পাৰি। ইয়াত চব গোটেইটো এইবোৰ অলপ এনেকুৱা, আমাৰ তাৰ নিচিনা গোটেই প্লেন নহয় ৰাস্তাবোৰ। ইয়াত এনেকুৱা গোটেই আপৰ পৰা ডাউন হয় আহিব লগা হয়। বিৰাট ধুনীয়া। এইটো হৈছে আমাৰ খুৰাহঁতৰ ঘৰ। আমাৰ খুৰাহঁতৰ ঘৰটো চাংঘৰ হয় যদিও মানে আধা চাংঘৰ, মানে পকা আধা এনেকৈ হৈ আছে। তো দেখি গম নাপাব যে চাংঘৰ হয় বুলি, পাছফালৰ পৰা দেখিলেহে গম পাব যে চাংঘৰ বুলি। এয়া চক, ঘৰৰ আগফালে এইটো পাহাৰ, ঘৰৰ পাছফালে পাহাৰ, গোটেইটো পাহাৰে পাহাৰ। আৰু ইয়াত আমাৰ তাতকৈ, মানে আমাৰ অসমতকৈ ইয়াত অলপ ঠাণ্ডা। আমাৰ তাত অলপ গৰমটো বেছি, ইয়াততো ঠাণ্ডাই বাৰু। ইয়াত মানে আপুনি বিনা ফেনতো থাকিব পাৰিব। প্ৰায় ঘৰত হয়তো ফেন নাই, ইমানকৈ প্ৰয়োজনো নহয় ফেনৰ, কাৰণ ঠাণ্ডাই অলৰেডি। তাত আকৌ ফেনৰ দৰকাৰেই নাই। এতিয়া ধৰক ৰ'দত কিবা কাম কৰি আছে, তেতিয়া অলপ গৰম উঠে, নহ'লেতো গৰম নুঠে ইমান। মই ৰাতি ব্লেংকেট লৈয়ে শুইছোঁ, ৰাতি ফেনৰ একো দৰকাৰ নাই। কিন্তু মই যেতিয়া ঘৰত আছিলোঁ, তেতিয়া কাৰেণ্ট গুচি গ'লে মানে ইমানেই প্ৰব্লেম হয়, গোটেই ৰাতিটো শুবই নোৱাৰোঁ। 3:30 হৈ গ'ল, 4:30 বজাত ওলাই যাব লাগিব। তো মই এতিয়া গা পা ধুই লওঁ, অলপ ৰেডি হৈ লওঁ, এঘণ্টামানতো লাগিবই। মই হৈ গ'লোঁ ৰেডি, আৰু আজি মই তেওঁলোকৰ ট্ৰেডিশ্যনেল মেখেলা আৰু টপটো বাৰু যিকোনো পিন্ধিব পাৰি। তো মোক সেই ড্ৰেছটো দিলে, এয়া পিন্ধি ওলাই ৰেডি হৈ গ'লোঁ। এতিয়া চাৰ্চত যাম, কি হয় নহয় গম নাপাওঁ বাৰু, গ'লেহে গম পাম। তো মই মোৰ আগৰ ব্লগত দুজনী নেনে দেখিছিলে নহয়, তাৰে এজনী আছে। তো
নেনে লগতে যাম বুলি ওলাইছোঁ। এতিয়া ইয়াত মই খোজ কঢ়াটোহে বেছি প্ৰব্লেম হৈছে, কাৰণ হিলছ পিন্ধি মই একেবাৰে নোৱাৰিছোঁ, মানে ফ্লেটত নোৱাৰিছোঁ, হিলছ পিন্ধি বহুত প্ৰব্লেম হৈছে। কিন্তু চবেই পিন্ধি আছে যে সেইকাৰণে ভাবিলোঁ পিন্ধোঁ বুলি। ৰ'ব, হিলছটো মই দেখাম, গম পাব তেতিয়া। এনেও মই ইমান নোৱাৰোঁ আৰু হিলছ পিন্ধিবলৈ, তো আজিতো আৰু মছলা ওলাব মোৰ। ড্ৰেছটো আপোনালোকক দেখাম আৰু আপোনালোকে ক'ব কেনেকৈ লাগিছে। মোৰ কিন্তু বহুত ভাল লাগিছে, মেখেলাটো মানে ইমানে ভাল লাগিছে, আৰু অলপ ডাঠ আছে কাপোৰটো, অলপ গৰম কাপোৰ হয়, কিন্তু ডিজাইনটো ভাল লাগিছে। তো আপোনালোকেও জনাব যে কেনেকুৱা লাগিছে ডিজাইনটো। এতিয়া চাব মোৰ হিলছটো কিমান ওখ। মই থিয় হ'ব নোৱাৰিছোঁ, এয়া ওখ আছে অলপ। তো এয়া হিলছ পিন্ধি ল'লোঁ, আৰু এইটো মেখেলা ভালকৈ দেখাম বাৰু। নিজে মোবাইলটো ধৰি আছোঁ যে সেইকাৰণে মই দেখাব পৰা নাই। এয়া ভালকৈ দেখাম, ৰিলছ চিলছ অলপ বনাম আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ওলাই গ'লোঁ, এইজনী নেনে, য'ত মোৰ আগৰ ব্লগত আপোনালোকে দেখিছিলে, আমাৰ তাত আহিছিলে, আৰু আজি মই তেওঁলোকৰ ইয়াত আহিছোঁ। তো তাই লৈ গৈছে। এতিয়া আমি চাৰ্চত যাম, তাৰপিছত দেখাম তাত কি কি হয় নহয়, কাৰণ মইতো নিয়মবোৰ নাজানো। তো কি কি হয় নহয় সেইটো ময়ো প্ৰথমবাৰ চাম, আৰু আপোনালোককো দেখাম যে কেনেকৈ হয়। তো ব'লক। এয়া চোৱা, ইয়াৰ চাৰ্চ হয়। কিয় বলা থা বস্তি যো চুমিনথুং। আৰু গাঁওখনৰ নাম হৈছে চুমিনথুং। মোৰ মুখৰ পৰা ভালকৈ ফুটাই নাই, কিন্তু চাওক পূৰা ডেক'ৰেশ্যন ধুনীয়াকৈ হৈ গ'ল। মই কালি আহিছিলোঁ, যোৱাকালি চাবলৈ, অলপ ৰাতিয়ে হৈ গ'ল তেতিয়া আহিছিলোঁ। এতিয়া চাইছোঁ, এতিয়া পূৰা ভাল লাগিছে একদম। চাই লওক কি কি লিখা আছে। আৰু অনুভৱী তোমাৰে হৰণ জোনাকী সন্ধিয়াৰ সেমেকাই জাগৰি নিশা তোমাৰে আগমন জোনাকী আকাশত উমলে। এয়া আমাৰ পোৱালীজনী, আমাৰ খুৰা ছোৱালী, তাই সৰু, আৰু এইজনীও নেনে ছোৱালী। এতিয়া নেনে আহি আছিলে যে তাইৰ ছোৱালী, তো তাই ডাঙৰ, ল'ৰা এটাও আছে। আৰু এতিয়া লগ পাইছোঁ আমাৰ পোৱালীজনী, পূৰা নাচিলে, ডান্স কৰিলে, আৰু কি কি বাকী আছে নাজানো। তো এয়া এজনী এজনীকৈ বা ফেমিলি মেম্বাৰবোৰ এটা এটাকৈ দেখাব পাৰিম আৰু, কাৰণ চবক লগ পোৱা নহয়। আৰু ইফালে আছে নেনে আৰু মই, আমি দুজনে ঘূৰি আছোঁ আৰু আজি না নেনে हम दोनों घूर रहे हैं ना। এতিয়া সকলোৱে ইয়াত চাৰ্চৰ ভিতৰত গান গাই আছে। মই বেছি জোৰকৈ ক'ব নোৱাৰোঁ, তো আপোনালোকক দেখাইছোঁ বাৰু অলপ। এতিয়া প্ৰগ্ৰেম শেষ হ'ব হ'ল, আৰু মই যাবলৈ ওলালোঁ। তাৰ আগতে আমাৰ খুৰা ছোৱালীজনী লগ পাই দিওঁ, তাই পূৰা লাজ কৰিছে। তো এয়া তাই ডাঙৰ হয়, আৰু খুৰা সৰু ছোৱালীজনী লগ কৰাইছিলোঁ এতিয়া। আৰু এজনী আমাৰ খুৰাকতো মই দেখুৱাই নাই, তো এতিয়া খুৰীয়ে ক'ব ড্ৰেছৰ নামবোৰ, কোনটো কি কয়। তো টুকচা জুন্নি কয়, আমাৰ ড্ৰেছ হয় এইটো, আমাৰ ট্ৰাইবটো টুকচা আছে। এইটো হ'লে গালে, এইটো গালে মানে আমাৰ গালে কয়, আৰু এইটোৰ লগতে জুন্নি। আৰু আমাৰ 25 হৈছে আমাৰ ইয়াত বস্তিতে আহা, এইটো কাৰণে আমাৰ 25 এইটো চিলভাৰ জুবলি মানাইছোঁ। আৰু আমি আজি বহুত খুচি পাইছোঁ, কেলৈ মানুহ আমি ইমান জমা হৈছে, আৰু মানে বহুত এইটো দিনটো কেতিয়া আহিব বুলি আমি বহুত এক্সাইটেড আছিলোঁ, কেতিয়া আহিব বুলি। কিন্তু আজি এইটো দিনটো আহিছে, বহুত খুচি পাইছোঁ আমিবিলাক। আৰু কি ক'ব, আমি বেছি কথা ক'বলৈ নাই। আপোনালোকক কৈ দিলে কোনটো কি কয় বুলি। আমাৰ যেনেকৈ মেখেলা, তেওঁলোকৰো এইটো গালে, আৰু এইটো যেনেকৈ আমাৰ চাদৰ লয়, তেওঁলোকে এনেকুৱাই লয়, সৰুকৈ অলপ। আমাৰ চাদৰটো বাৰু অলপ ডাঙৰ হয়, আমাৰ অসমীয়া চাদৰবোৰ।
তো এয়াই নামবোৰ কৈ দিলে ময়ো গম পালোঁ বাৰু, আপোনালোকেও গম পালে। তো কেনেকৈ লাগিছে ড্ৰেছটো জনাই দিব। আৰু মোৰ ড্ৰেছটো কালাৰটো বেলেগ আৰু খুৰীৰ ড্ৰেছটো কালাৰটো বেলেগ। তো কেইবাটাও কালাৰ থাকে, আপোনালোকৰ বহুত কালাৰ আছে ন ড্ৰেছ মে অঁ। তো তেওঁলোকৰ কালাৰবোৰ বহুত বেলেগ বেলেগ ধৰণৰ থাকে বুলি কৈছে। তো মই দুটা কালাৰেই দেখিছোঁ। তো আপোনালোকে আজি ব্লগটো কেনেকৈ পালে সকলোৱে জনাব। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। সকলোকে টাটা বাই।